পলকতে অদৃশ্য হোৱাৰ শিহৰণকাৰী প্ৰযুক্তিৰ দাবী ৰঙা চীনৰ উদ্ভাৱন কৰিছে মুহূৰ্ততে যিকোনো ব্যক্তিক অদৃশ্য কৰিব পৰা বিশেষ কাপোৰ। আপোনাৰ চকু কপালত তুলিব পৰা কথাটো হ'ল যে এই কাপোৰ হেনো ব্যৱহাৰ কৰিব চীনৰ সৈনিকে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অদৃশ্য কৰিব পৰা এখন কাপোৰৰ এই দৃশ্য। এক শিহৰণকাৰী ৰোমাঞ্চকৰ আৰু আশ্চৰ্যকৰ কৌশলে এতিয়া সংবাদ শীৰ্ষ দখল কৰাৰ লগতে ছ'চিয়েল মিডিয়াত বিয়পাইছে চাঞ্চল্য। চীন দেশৰ নামত উঠিছে এক আশ্চৰ্যকৰ কৌশল আৱিষ্কাৰৰ দাবী। আৰু এই শিহৰণকাৰী দাবী অনুসৰি এখন বস্ত্ৰ আৱিষ্কাৰ হৈছে, যিখন বস্ত্ৰই পলকতে অদৃশ্য কৰি পেলাব পাৰে এজন ব্যক্তিক। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এই 1 মিনিটৰ ভিডিঅ'ই ইতিমধ্যে ৰোমাঞ্চ আৰু চাঞ্চল্য বিয়পাইছে সমগ্ৰ বিশ্বত। এই 1 মিনিট জোৰা ভিডিঅ'টোৰ দাবী চীন দেশত আৱিষ্কাৰ হৈছে এক ৰোমাঞ্চকৰ আশ্চৰ্যকৰ প্ৰযুক্তি কৌশল। এই ৰোমাঞ্চকৰ ভিডিঅ'টোৱে কি দাবী কৰিছে? প্ৰথম দাবী, এই বস্ত্ৰই পলকতে অদৃশ্য কৰি পেলাব পাৰে এজন ব্যক্তিক। তেওঁলোকৰ দাবী, প্ৰযুক্তিৰ এই আশ্চৰ্যকৰ কৌশলে আপোনাৰ চকু কপালত তুলিলেও চকুৰ সন্মুখতেই নোহোৱা হৈ যাব পাৰে এজন তেজমঙৰ ব্যক্তি। তৃতীয় দাবী, এই বিশেষভাৱে তৈয়াৰী কাপোৰখনে ভিৰৰ মাজতো অদৃশ্য কৰি ৰাখিব আপোনাক। আৰু আটাইতকৈ উদ্বেগ সৃষ্টিকাৰী দাবী, চীন দেশৰ সৈনিকে ব্যৱহাৰ কৰিব এই বিশেষ প্ৰযুক্তি কৌশলেৰে তৈয়াৰ কৰা এই বিশেষ বস্ত্ৰ। আৰু এই দাবী যদি সত্য হয়, তেনেহ'লে চীন দেশৰ সৈনিকে এই অদৃশ্য হৈ যাব পৰা বস্ত্ৰ পৰিধান কৰি যিকোনো মুহূৰ্তত পিয়াপিদি বিয়পি পৰিব পাৰে বিশ্বৰ যিকোনো প্ৰান্তত। इस दावे के मुताबिक चीन ने ऐसा कपड़ा तैयार कर लिया है। ৰাষ্ট্ৰীয় টেলিভিছনৰ সংবাদ শীৰ্ষ ইতিমধ্যেই দখল কৰা এই ভাইৰেল ভিডিঅ'টোত কি দেখুৱাইছে চাওক। প্ৰথমতে হাতত এখন কাপোৰ লৈ চিৰিৰে নামি আহিছে এইজন ব্যক্তি। আৰু এটা সময়ত পৰ্দাৰ দৰে এখন কাপোৰ দাঙি ধৰিছে তেওঁৰ সন্মুখত। আৰু পলকতে এই ব্যক্তিজন অদৃশ্য হৈ কেৱল কাপোৰখনৰ চাৰিওটা কোণহে ওলমি থকা দেখা গৈছে। তাৰ পিছৰ দৃশ্যত মানুহজনে ঘূৰিছে আৰু ঘূৰি দিয়া অৱস্থাত দেখা গৈছে এই বিশেষ ব্যক্তিজনৰ জোতা আৰু তেওঁৰ পিছফালৰ অংশ। তাৰ পাছত আকৌ শৰীৰৰ যি অংশত কাপোৰখন দেখা গৈছে সেই অংশতেই মানুহজনৰ শৰীৰৰ অংশবোৰ অদৃশ্য দেখা গৈছে। তাৰ পৰিৱৰ্তে ব্যক্তিজন ৰৈ থকা ঠাইখিনিৰ পিছৰ চিৰি আৰু সেউজীয়া পৰিৱেশ স্পষ্টকৈ দেখা গৈছে। এই ভিডিঅ'টোৱে দাবী কৰা মতে চীন দেশৰ বৈজ্ঞানিকে আৱিষ্কাৰ কৰিছে প্ৰযুক্তিৰ এই বিশেষ কৌশল। আৰু চীন দেশৰ বৈজ্ঞানিকে আৱিষ্কাৰ কৰা এই বিশেষ কৌশল বিশ্বৰ 10টা আশ্চৰ্যকৰ আৱিষ্কাৰৰ ভিতৰতেই অন্যতম। ৰাষ্ট্ৰীয় সকলো সংবাদ মাধ্যমত ইতিমধ্যে সংবাদ শীৰ্ষ দখল কৰা এই বিশেষ ভাইৰেল ভিডিঅ'টোৰ মতে যদি এই অদৃশ্য কৰাৰ প্ৰযুক্তি সঁচাকৈ সৃষ্টি হৈছে, তেনেহ'লে বিশ্বই পাব আন এক ৰোমাঞ্চকৰ আৱিষ্কাৰ। এই ভাইৰেল ভিডিঅ'ৰ চৰ্চা এতিয়া সৰ্বত্ৰে। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।